নমস্কাৰ ৰশ্মিজ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি বনাব লৈছোঁ দুটা কাপকেকৰ ৰেচিপি। তেন্তে আহকচোন চাওঁ। প্ৰথমে এটা চাহ খোৱা কাপত 4 চামুচ ময়দা লৈছোঁ। দুই চামুচ চেনি, আধা চামুচ বেকিং পাউডাৰ, 3 চামুচ তেল, 4 চামুচ গাখীৰ, হাফ চামুচ কোকো পাউডাৰ, এই সকলোখিনি এতিয়া ভালদৰে মিলাই লৈছোঁ। এতিয়া আনটো কাপকেকৰ বাবে 4 চামুচ ময়দা লৈছোঁ। দুই চামুচ চেনি, হাফ টিস্পুন বেকিং পাউডাৰ, 3 চামুচ তেল, 4 চামুচ গাখীৰ, আধা চামুচ ভেনিলা এসেন্স, এতিয়া সকলোখিনি ভালদৰে মিলাই দিম। আধা চামুচ সুগাৰ বিটছ, এই সকলোখিনি পুনৰ আকৌ এবাৰ ভালদৰে মিলাই দিম। মিলাই হলন অভেনটো প্ৰথমে প্ৰিহিট কৰি ল'ম। এতিয়া কাপকেক কেইটা 15 পৰা 20 মিনিট সময় বেক কৰি ল'ম। এয়া আমাৰ কাপকেক কেইটা বহুত ধুনীয়াকৈ ফুলি গ'ল। কাপকেক কেইটা চকলেট চিপছ আৰু সুগাৰ বিটে ধুনীয়াদৰে সজাই দিয়া হৈছে। আপোনালোকেও ঘৰত বনাই খাই চাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।